guys, welcome to my channel Knowledge Hub আৰু Knowledge Hubৰ আজিৰ ভিডিঅ'ত আমি আজি আলোচনা কৰিম মানৰ অসম আক্ৰমণৰ বিষয়ে। মানে কিয় অসম আক্ৰমণ কৰিব লগা হৈছিল, কি কাৰণত কৰিছিল, এই সকলো পটভূমি আমি ইয়াৰ জানিম, কেতিয়া কৰিছিল সেইবোৰ সকলো কথা জানিম আৰু ফলাফল কি হৈছিল তাৰ বিষয়ে জানিম। আহক এতিয়া পটভূমিৰ কথা জানো। পটভূমি ক'বলৈ গ'লে প্ৰথম কাৰণটো হৈছে, মূল কাৰণ হৈছে মোৱামৰীয়া বিদ্ৰোহ। মোৱামৰীয়া বিদ্ৰোহ কিয় হৈছিল, কোনে কৰিছিল, সকলো কথা লৈ এটা ভিডিঅ' অলৰেডি আমি ডিছকাছ কৰি গৈছোঁ আৰু তাতে আমি গম পাইছিলোঁ যে যি মোৱামৰীয়াসকলৰ কাৰণেই মটক ৰাজ্যৰ সৃষ্টি হৈছিল আৰু এই মোৱামৰীয়াসকলৰ সুবিধা লৈয়ে কি কৰিছিল, মান ৰজা আৰু চিংফৌ ৰজা তেওঁলোকে অসমত অনুপ্ৰৱেশ কৰিছিল। আৰু যেতিয়াই বাহিৰৰ মানুহ আহি অনুপ্ৰৱেশ কৰিব লাগিল, তেতিয়া সেই সময়ত যি বুঢ়াগোহাঁই আছিল, পূৰ্ণানন্দ বুঢ়াগোহাঁই যথেষ্ট ভয় খাইছিল যে যিহেতু মান ৰজা আৰু চিংফৌ ৰজা যেতিয়া অসমত সোমাই গৈছে, ভৱিষ্যতৰ কাৰণেই এটা অশনি সংকেত বুলি তেখেতে অনুভৱ কৰিছিল আৰু সেইকাৰণেই তেখেতে ইয়াৰ এটা সলিউশ্যন বিচাৰিছিল, এটা পাৰ্মানেণ্ট সলিউশ্যন বিচাৰিছিল। তাৰ কাৰণেই মটক ৰাজ্যৰ তেখেতে সৃষ্টি কৰিছিল আৰু লগতে মান ৰজা আৰু চিংফৌ ৰজাৰো মন ভাল লগাবৰ কাৰণে তেখেতে কি কৰিছিল, ৰঙিলী গাভৰুক মান ৰজালৈ উপহাৰ হিচাপে পঠাইছিলে। কিন্তু মান ৰজা নহয়, চিংফৌ ৰজাক উপহাৰ হিচাপে পঠাইছিলে। কিন্তু চিংফৌ ৰজাই কি কৰিলে, এই যি ৰঙিলী গাভৰুক তেখেতে নিজে নাৰাখি সেই সময়ৰ মান ৰজা বডৌপায়াক তেখেতে উপহাৰ হিচাপে পঠালে। এই ৰঙিলী গাভৰুৰ কিন্তু যথেষ্ট তেখেতৰ হাত আছে এই যি মানৰ অসম আক্ৰমণক লৈ। তেখেতেনো কেনেধৰণে সহায় কৰিছিল তাৰ বিষয়ে আমি পিছলৈ লাহে লাহে গম পাম। কিন্তু এতিয়া আপোনালোকে জাষ্ট মাত্ৰ নামটো মনত ৰাখক যে ৰঙিলী গাভৰু কি কৰিছিল, পূৰ্ণানন্দ বুঢ়াগোহাঁয়ে প্ৰথমতে চিংফৌ ৰজাক উপহাৰ হিচাপে পঠাইছিল, কিন্তু চিংফৌ ৰজাই কি কৰিলে, মান ৰজা বডৌপায়াক উপহাৰ হিচাপে দি দিছিল। নেক্সট কাৰণটো হৈছে দন্দুৱা দ্ৰোহটো ঠিক কাৰণ নহয়, কিন্তু ইয়াৰ যি ফলাফল আছিল সেই ফলাফলটো কিন্তু মানৰ আক্ৰমণৰ এটা কাৰণ আছিল। কাৰণ এই যি সেই দন্দুৱা দ্ৰোহ ক'ত হৈছিল, কামৰূপ অঞ্চলত হৈছিল আৰু সেই সময়ত কামৰূপ অঞ্চলৰ যি সেনাপতি বা যি শাসনৰ দায়িত্বত আছিলে বদনচন্দ্ৰ বৰফুকন। তো যেতিয়া দন্দুৱা দ্ৰোহখন ষ্টাৰ্ট হ'ল, তেতিয়া পূৰ্ণানন্দ বুঢ়াগোহাঁই ভাবিলে যে বদনচন্দ্ৰ বৰফুকনৰ অকৰ্মণ্যতাৰ কাৰণেই এই বিদ্ৰোহখন হ'বলৈ পালে। যদি তাত ভালধৰণে শাসন কৰিলেহেঁতেন তেন্তে দন্দুৱা দ্ৰোহৰ নিশ্চয় কেতিয়াও নহ'লহেঁতেন। সেই ভাবি কি কৰিলে, তেখেতে পূৰ্ণানন্দ বুঢ়াগোহাঁয়ে বদনচন্দ্ৰ বৰফুকনক আঁতৰাই দিলে। তেখেতৰ বৰফুকন পদৰ পৰা বদনচন্দ্ৰক আঁতৰাই দিলে আৰু বদনচন্দ্ৰক আঁতৰাই কলীয়া ভোমোৰাক বৰফুকন পাতিলে। এইখিনিতে কিন্তু যি এই চেঞ্জ কৰাৰ কাৰণেই বদনচন্দ্ৰৰ মনত যথেষ্ট আঘাত পালে। তেখেতে আঘাত পোৱাৰ কাৰণে তেখেতৰ মনটো আক্ৰোশমূলক হৈ উঠিল। প্ৰতিশোধৰ জুই তেখেতৰ মনত জ্বলি উঠিল আৰু ইয়াৰ কাৰণেই কি হৈছিল, বদনচন্দ্ৰ বৰফুকন আৰু পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ মাজত বিৰোধ হৈছিল, তেওঁলোকৰ মাজত মতানৈক্য হৈছিল। আৰু কিন্তু যেতিয়া কলীয়া ভোমোৰাই দন্দুৱা দ্ৰোহখন সফলভাৱেই তেখেতে নিৰ্মূল কৰিবৰ কাৰণে সফল হৈছিল। কিন্তু ঠিক কেইদিনমানৰ পিছতেই কি হ'ল, কলীয়া ভোমোৰাৰ মৃত্যু হৈ গ'ল আৰু কলীয়া ভোমোৰাৰ মৃত্যুৰ পিছত বেলেগ কোনো মানুহ পূৰ্ণানন্দ বুঢ়াগোহাঁয়ে বেলেগক নাপাতিলে বৰফুকন, পুনৰ বদনচন্দ্ৰ বৰফুকনকেই বৰফুকন পতা হ'ল। কিন্তু তেখেতৰ যি এই হিংসা, যি প্ৰতিহিংসাৰ জুই তেওঁৰ যি মনত জ্বলি আছিল, যেই বৰফুকন তেখেতক পতা হয়, তেখেত পুনৰ অত্যাচাৰী হৈ উঠিল। সেই সময়ত অত্যাচাৰী হৈ উঠিল আৰু তেখেতৰ অত্যাচাৰী হৈ উঠাৰ কাৰণেই কি হ'ল, বুঢ়াগোহাঁয়ে তেওঁক পুনৰ পদচ্যুত কৰাৰ সিদ্ধান্ত ল'লে। কিন্তু এই যি পদচ্যুত কৰিবলৈ সিদ্ধান্ত লৈছিল, তেখেতে কিন্তু সেই সিদ্ধান্তটো গম পালে। বদনচন্দ্ৰ বৰফুকনে গম পালে। গম পোৱাৰ কাৰণে তেখেতে গুৱাহাটীলৈ পলাই গুচি আহিলে।
তেখেতে পলাই গুচি গ'ল, গুৱাহাটীলৈ পলাই যোৱা নাই, তেখেতে পলাই গ'ল কলিকতালৈ। তো কলিকতালৈ পলাই গৈ তেখেতে বিভিন্নজনৰ সহায় বিচাৰিলে। প্ৰথম গৈ ব্ৰিটিছক সহায় বিচাৰিলে, কিন্তু ব্ৰিটিছে কি হ'ল, ব্ৰিটিছে কিন্তু তেখেতক সহায় কৰিবলৈ মান্তি নহ'ল। মান্তি নোহোৱাত তেখেতে মানৰ ওচৰ পালেগৈ, আৰু মানে সেই সময়ত তেখেতক সহায় কৰিম বুলি আশ্বাস প্ৰদান কৰিলে। এতিয়া আমি জানো আহক, মানে কিয় হস্তক্ষেপ কৰিলে, বদন চন্দ্ৰ বৰফুকনক কিয় আশ্বাস প্ৰদান কৰিলে অসম আক্ৰমণ কৰিবৰ কাৰণে। ইয়াৰ প্ৰথম কাৰণটো হ'ল, আমি এইটো গম পালোৱে, বদন বৰফুকনৰ আহ্বান, তেখেতে আহ্বান কৰাৰ কাৰণেই মানে অসম আক্ৰমণৰ কাৰণে সন্মত হ'ল। ছেকেণ্ডটো হৈছে আলংপায়াৰ ৰাজ্য সম্প্ৰসাৰণ নীতি। আলংপায়াৰ যি মান ৰজা আছিল, তেখেত মানৰ ৰজা, তেখেতে ৰাজ্য সম্প্ৰসাৰণ কৰিব বিচাৰিছিল, তেখেতে ৰাজ্য বিস্তাৰ কৰিব বিচাৰিছিল, বেলেগ বেলেগ ৰাজ্য জয় কৰি। সেই ৰাজ্য জয় তেখেতৰ যি এই সম্প্ৰসাৰণ নীতি, এই সম্প্ৰসাৰণ নীতিও আছিল মানৰ হস্তক্ষেপৰ এটা কাৰণ। নেক্সট কাৰণটো হৈছে ইংৰাজ আৰু বড়োপায়াৰ মাজত বিদ্ৰোহ। যি মান ৰজা যি বড়োপায়াৰ আছিল, তেখেতৰ আমোলত মান সেনাই কি কৰিছিল, আৰাকান অঞ্চল জয় কৰিছিল। আৰু আৰাকান অঞ্চল জয় কৰি সেই অঞ্চলত যিসকল তেওঁলোকে যথেষ্ট শোষণ কৰিছিল, তেওঁলোক যথেষ্ট অত্যাচাৰী হৈ উঠিছিল সেই অঞ্চলত। আৰু সেই অঞ্চলৰ যিসকল মানুহ আছিল, সেইসকলে মানসকলৰ অত্যাচাৰ, তেওঁলোকৰ শোষণত অতিষ্ঠ হৈ ইংৰাজৰ সেই সময়ত অধিকৃত অঞ্চল আছিল বংগদেশ, আৰু বংগদেশত তেওঁলোকে আশ্ৰয় লৈছিলগৈ, ইংৰাজৰ আশ্ৰয় লৈছিলগৈ। আৰু এই ইংৰাজ যি শৰণাৰ্থীসকল ইংৰাজৰ আশ্ৰয় লৈ আছিল, সেই শৰণাৰ্থীসকলক ঘূৰাই দিবৰ কাৰণে বড়োপায়াৰে ইংৰাজ চৰকাৰক যথেষ্ট হেঁচা প্ৰয়োগ কৰিছিল, কিন্তু ইংৰাজ চৰকাৰে কিন্তু এই কথা মানি লোৱা নাছিল। তেওঁলোক মান্তি হোৱা নাছিল, শৰণাৰ্থীসকলক তেওঁলোকে ৰক্ষণাবেক্ষণ দিছিল। আৰু এই কাৰণটোৰ কাৰণেই কি হৈছিল, মান আৰু ইংৰাজৰ মাজত কিছুমান মনোমালিন্য দেখা দিছিল। ইংৰাজ আৰু বড়োপায়াৰ মাজত মনোমালিন্য দেখা দিছিল। গতিকে তেওঁলোকে ভাবিলে যে যদি অসমখন আমাৰ হাতলৈ আহে, তেনেহ'লে অসমত আমি খোপনি পুতি ব্ৰিটিছৰ বিৰুদ্ধাচৰণ কৰাত সুবিধা হ'ব, ব্ৰিটিছৰ বিৰুদ্ধে যাবলৈ সুবিধা হ'ব। তো এনেধৰণে কিছুমান কথা ভাবি ইংৰাজ মানসকলে বদন চন্দ্ৰ বৰফুকনক অসম আক্ৰমণৰ কাৰণে মান্তি হ'ল। নেক্সট আহিলে ৰঙিলী আইদেউৰ অনুৰোধ। এই যে কৈ আহিলোঁ, যি ৰঙিলী আইদেউ যি প্ৰথম মোৱামৰীয়া বিদ্ৰোহৰ পিছত যি ৰঙিলী আইদেউক উপহাৰ হিচাপে প্ৰদান কৰিছিল পুৰন্দৰ বৰগোহাঁয়ে, তেখেত কোন আছিল, তেখেত আছিল বদন চন্দ্ৰ বৰফুকনৰ পেহীয়েক। বদন চন্দ্ৰ বৰফুকনৰ পেহীয়েক আছিল ৰঙিলী আইদেউ। আৰু যেতিয়া বদন চন্দ্ৰ বৰফুকনে মান ৰজাৰ সহায় বিচাৰিছিল অসম আক্ৰমণৰ কাৰণে, সেইকাৰণে ৰঙিলী আইদেউৱে মান ৰজাক অনুৰোধ কৰিছিল যে বদন চন্দ্ৰ বৰফুকনে কিবা সহায় বিচাৰি আহিছে, আপোনালোকে তেখেতক সহায় কৰক, এনেধৰণে অনুৰোধ কৰিছিল। তো অনুৰোধৰ কাৰণে বদন চন্দ্ৰ বৰফুকনৰ মানৰ সহায় পোৱাত যথেষ্ট সুবিধা হৈছিল। আৰু এতিয়া আহিলে এই তেওঁলোকৰ মানে আক্ৰমণ কৰিছে, প্ৰথম আক্ৰমণ কৰিছে 1817 চনত। 1817 চনত বদন চন্দ্ৰ বৰফুকনে তেওঁলোকক আহ্বান জনালে, আৰু প্ৰায় 16,000 মান ৰজাই দিছে 8,000 সৈন্য, আৰু বাকী যি মানৰ যি তলতীয়া যি ৰজা আছিল, সেই ৰজাবিলাকৰ পৰা 8,000 সৈন্য, মুঠতে 16,000 সৈন্য লৈ অসম পাটকাই পৰ্বতৰ পথেৰে তেওঁলোকে অসমলৈ বুলি আহিল। আৰু যি এই সৈন্যবাহিনী 16,000 সৈন্যৰে যি সৈন্যবাহিনী, এই সৈন্যবাহিনীৰ নেতৃত্ব কোনে দিছিল, বদন চন্দ্ৰ বৰফুকন নিজেই। বদন চন্দ্ৰ বৰফুকনে দিছিল। আৰু তেওঁলোকে আহি যি ঘিলাধাৰী ঘাটত আহোম সৈন্যৰ লগত এখন যুদ্ধ হৈছিল। কাৰণ পূৰ্ণানন্দ বুঢ়াগোহাঁয়ে যি মানৰ এই মানৰ সৈন্যবাহিনীক হৰুৱাবৰ কাৰণে, আক্ৰমণ ৰোধ কৰিবৰ কাৰণে পূৰ্ণানন্দ বৰগোহাঁয়ে দামান গগৈ আৰু হাও বৰুৱা এই দুজন মানুহৰ নেতৃত্বত এটা সৈন্যবাহিনী প্ৰেৰণ কৰিছিল। কিন্তু যি এই ঘিলাধাৰী ঘাটৰ যুদ্ধত আহোম সৈন্যৰ পৰাজিত হৈছিল, আহোম সৈন্যৰ পৰাজয় বৰণ কৰিছিল।
কাৰণ যিহেতু নিজৰ ঘৰৰ এজন মানুহেই নিজৰ ঘৰৰ যেতিয়া বিৰুদ্ধাচৰণ কৰিব লয় তেনেহ'লে চিঞৰ শত্ৰুপক্ষৰ জয় হ'বই হ'ব। আৰু বদনচন্দ্ৰ বৰফুকনে যিহেতু শত্ৰুপক্ষক লগ দিছিল সেইকাৰণে ঘিলাধুৰী ঘাটৰ যুদ্ধত আহোম সৈন্যৰ পৰাজয় বৰণ কৰিছিল। আৰু এই যুদ্ধত যি আহোমসকলৰ পৰাজয় বৰণ হৈছিল এই বাতৰি পাই পুৰ্ণানন্দ বুঢ়াগোহাঁই যথেষ্ট দুখ পাইছিল মনত, আৰু এই দুখতে তেওঁৰ মৃত্যু হৈছিল। মৃত্যু হোৱাৰ পিছত তেখেতৰ মৃত্যুৰ পিছত কি হৈছিল, তেখেতৰে পুত্ৰ ৰুচিনাথ বুঢ়াগোহাঁইৰ পদত অধিষ্ঠিত কৰিছিল। কিন্তু ৰুচিনাথ বুঢ়াগোহাঁইৰ নিজৰ দেউতাকৰ নিচিনা গুণ নাছিল। নিজৰ দেউতাকৰ যি গুণ আছিল, এটা লিড ল'ব পৰা যি গুণ আছিল সেই লিডটো কিন্তু ৰুচিনাথ বুঢ়াগোহাঁই নাছিল। তো নথকাৰ কাৰণে কি হৈছিল, আহোমক নেতৃত্ব দিব পৰা কোনো এজন ভাল বিষয়া নাছিল, আৰু ভাল বিষয়া নথকাৰ কাৰণে আহোমসকলে অতি সহজতে অসম অতিক্ৰম কৰিবলৈ তেওঁলোকে পাৰিছিল। আৰু তেওঁলোকৰ হাতত যদিও ৰুচিনাথ বৰগোহাঁয়ে যথেষ্ট চেষ্টা কৰিছিল তেওঁলোকক ৰোধ কৰিবৰ কাৰণে, কিন্তু এই সকলোবোৰ যুদ্ধত আহোমসকল পৰাজিত হৈছিল। আৰু ৰুচিনাথ বুঢ়াগোহাঁই পৰাজিত হৈ তেখেত পলাই গৈছিল গুৱাহাটীলৈ। আৰু মানসকলে লাহে লাহে আগবাঢ়ি আহি কি হ'ল, যোৰহাট পালেহি, আৰু যোৰহাট তেওঁলোকে অধিকাৰ কৰি ল'লে। সেই সময়ত আহোমৰ ৰাজধানী আছিল যোৰহাট, আৰু যোৰহাট যিহেতু অধিকাৰ কৰি লৈ কি হ'ল, আৰু লগে লগে বদনচন্দ্ৰ বৰফুকনে নিজকে বৰফুকন বুলি ঘোষণা কৰিলে। বদনচন্দ্ৰই নিজকে বৰফুকন বুলি ঘোষণা কৰিলে আৰু চন্দ্ৰকান্তক ৰজা পাতিলে। কিন্তু চন্দ্ৰকান্ত বহি ৰজাহে আছিল, উঠি ৰজা কোন আছিল, বদনচন্দ্ৰ বৰফুকন আছিল। আৰু তেওঁলোকে এই চন্দ্ৰকান্তক ৰজা পাতি এমাহৰ পিছতে তেওঁলোকে নিজৰ ৰাজ্যলৈ ঘূৰি যায়। এইটো তেওঁলোকে প্ৰত্যক্ষভাৱে ভৱিষ্যতে যি মানৰ আক্ৰমণ আছিল সেই মানৰ আক্ৰমণৰ এইটো আৰম্ভণিহে আছিল। তেওঁলোকে প্ৰত্যক্ষভাৱে সুবিধা বিচাৰি আছিল, নেক্সট আমি বেয়াকে কেনেকে সম্পূৰ্ণ অসম আমি কেনেকে নিজৰ হাতলৈ দখল কৰি নিব পাৰোঁ, তাৰ কাৰণে বদনচন্দ্ৰ বৰফুকনৰ পৰা সহায় লৈ তেওঁলোকে প্ৰথম প্ৰত্যক্ষভাৱে আক্ৰমণ কৰিছিল। ইয়াৰ পিছত কেতিয়া আক্ৰমণ কৰিছিল, কোন চনত আক্ৰমণ কৰিছিল, 1819 চনত তেওঁলোকে পুনৰ অসম আক্ৰমণ কৰিছিল। এই আক্ৰমণত কি হৈছিল এই সকলোবোৰ কথা আমি নেক্সট ভিডিঅ'ত গম পাম। গতিকে আজিলৈ আহোঁ, নমস্কাৰ। যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। থেংক ইউ।